বন্ধুসকল বেহাবাৰী আউটপোষ্টৰ মোহনে অৰ্থাৎ দীপজ্যোতি কাউন্টে পাতিব ওলাইছে এইবাৰ ৰিয়েল লাইফত বিয়া। নমস্কাৰ বন্ধুসকল, মই বিনাশ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল বেহাবাৰী আউটপোষ্টৰ মোহনে অৰ্থাৎ দীপজ্যোতি কাউন্টে এইবাৰ ৰিয়েল লাইফত পাতিব ওলাইছে বিয়া। পিছে কইনাগৰাকী কোন, কেতিয়াকৈ দিন বাৰ ঠিক কৰা হৈছে সকলোখিনি জানিবলৈ পাব এই ভিডিঅ'টোত, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বন্ধুসকল বেহাবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মোহনৰ অৰ্থাৎ দীপজ্যোতি কাউন্টৰ বিয়া এই বছৰৰ বহাগ মাহতে হ'ব। কইনাগৰাকী কোন হ'ব, কইনাগৰাকীৰ নাম কি, এতিয়ালৈকে কোনো ইনফৰ্মেশ্যন আমি পোৱা নাই। বন্ধুসকল আমাৰ ওচৰত এটা অডিঅ' ক্লিপ আছিল, তেওঁ নিজে এই বিষয়ে কি মন্তব্য দিছিল চাওঁচোন বলক। ৰঙালীত আপোনাৰ বিয়া বুলি শুনিছোঁ। ৰঙালীতে পাতিব পাৰি, কিন্তু পাছলৈ অকণমান মানে অনুষ্ঠান যোৱাৰ পাছত গোটেইখিনি আজোহা কৰি নিদিয়ে দিয়ক। তথাপিতো মানে এই বছৰতে বুলি ধৰি লওক। এই বছৰতেই মোহনৰ বিয়া, সকলোৱে খাব পাৰিব, সকলোকে মাতিব। বন্ধুসকল আমাৰ ফালৰ পৰা মোহন অৰ্থাৎ দীপজ্যোতি কাউন্টৰ ফালে শুভকামনা থাকিল। বন্ধুসকল যদি আপোনালোকে বেহাবাৰী আউটপোষ্টৰ মোহনৰ অৰ্থাৎ দীপজ্যোতি কাউন্টৰ অভিনয় চাই ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক, তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব। বাৰু বন্ধুসকল আজিলৈ ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।